সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে মই মুখা তৈয়াৰ কৰি আছোঁ। এখন হনুমানৰ মুখা কেনে লাগিছে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। গুৰুজনাই সৃষ্টি কৰে এই মুখা আমি অসমত কিছু ঠাইত দেখিবলৈ পাওঁ। মোৰ ঘৰ চৰাইদেউ জিলাৰ সাপেখাতিত। মই মুখা শিল্পৰ দ্বাৰা নিজকে প্ৰতিষ্ঠিত কৰিম বুলি আশা ৰাখিছোঁ। সেয়ে আপোনালোকৰ সহায় বিচাৰি ভিডিঅ'টো বনাইছোঁ। চাই কেনে পেলাই জনাবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলক। আৰু প্ৰয়োজন হ'লে মুখা আপোনালোকক মই যোগান ধৰিবও পাৰিম, কাৰণ এই শিল্পৰ দ্বাৰা অসমীয়া কৃষ্টি জাতি সকলো জীয়াই আছে। বান্ধৱীসকলে আপোনালোকে জনাবলৈ সুখী হৈছে যে আজি ভালেমান দিনৰ পৰা এই মুখাক আমি বহলভাৱে প্ৰচাৰ কৰাৰ চেষ্টা কৰি আছোঁ। অসমৰ নানান ঠাইত ভাওনা যাত্ৰাত মুখা তৈয়াৰ হয়, মুখাৰ প্ৰয়োজন হয়। ৰাসতো মুখাৰ যথেষ্ট প্ৰয়োজন অনুভৱ হয়। গতিকে যোগাযোগ কৰিব নাপাহৰিব। অশেষ ধন্যবাদ আপোনালোকলৈ।